নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ কেইটামান বিশেষ কথা লৈ, মানে যিসকলে ইউটিউব চেনেল এটা খুলিম বুলি ভাবি আছে আৰু খুলিমকৈ খুলিবলৈ পৰা নাই, সাহসখিনি গোটাব পৰা নাই, তেওঁলোকৰ বাবে মই এই ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছোঁ। আচলতে ময়ো আপোনালোকৰ মাজৰে এজনেই আছিলোঁ, যিয়ে মানে এনেই খেল ধেমালিৰ মাজেৰে ধেমালিকৈ এটা ইউটিউব চেনেল খুলিছিলোঁ। একো নাজানিছিলোঁ ইউটিউব চেনেল কি, ইয়াক কেনেদৰে কাম কৰিলে কি কৰিব লাগিব, ইয়াত কেনেদৰে আগবাঢ়ি যাব লাগিব, কেনেদৰে ভিডিঅ' দিব লাগিব, কেনেদৰে ভিডিঅ'জবোৰ আপলোড দিব লাগিব, সেইবোৰ মই আচলতে একোৱেই জনা নাছিলোঁ। কিন্তু যিমানেই বছৰ পাৰ হ'ল, আপোনালোকক মই ক'ব বিচাৰিছোঁ যে এই চেনেলটো মোৰ 3 বছৰ হ'ল আৰু 3 বছৰৰ মূৰত মই চাগে আচলতে মোৰ প্ৰব্লেমটো এয়াই আছিল যে মই কণ্টিনিউৱাছলি ভিডিঅ'জবোৰ দিয়া নাছিলোঁ আৰু এইটো বছৰহে লাষ্ট 6 মাহৰ পৰা মই ভিডিঅ'বোৰ দিবলৈ আৰম্ভ কৰিছোঁ আৰু তাৰ পিছৰ পৰা মই মোৰ চেনেলটোত অকণমান কিবা এটা গ্ৰ'থ দেখিবলৈ পাইছোঁ আৰু সেইখিনি কথাকে আপোনালোকৰ মাজত মই আজি শ্বেয়াৰ কৰিম বুলি ওলাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি আগলৈকে চাই যাব, কোনো ধৰণৰ স্কিপ নকৰাকৈ। আৰু যিসকলে প্লেনিং কৰি আছে যে 2026 চনত এটা নতুন নিজৰ এটা ইউটিউব চেনেল খুলিব আৰু ইউটিউবৰ মাধ্যমেৰে এটা কেৰিয়াৰ গঢ়ি তুলিব, তেওঁলোকৰ বাবে এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট। গতিকে আগলৈকে ভিডিঅ'টো চাই যাব। যিখিনি ইম্পৰ্টেণ্ট মন কৰিবলগীয়া কথা, সেইখিনি কথা মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। মেইন কথা হ'ল 5টা পইণ্ট আমি ধ্যান দিব লাগিব। তাৰে প্ৰথমটো হ'ল যে আমি যে ইউটিউব ভিডিঅ'বোৰ বনাম, সেই ভিডিঅ' বনোৱাৰ টপিকটো আচলতে কি হ'ব, তাৰমানে নিচে বুলি কয় ইয়াক। নিচেটো আমি কি ৰাখিম? কিছুমানে ধৰি লওক ৰন্ধা বঢ়া ভিডিঅ' বনায়, কুকিং চেনেল চলায়, কিছুমানে ডেইলি ব্লগছ দিয়ে, কিছুমানে ফেশ্বন ব্লগ দিয়ে, কিছুমানে মেকআপ ব্লগছ দিয়ে। গতিকে বিভিন্ন ধৰণৰ নিচেবোৰ থাকে আৰু আপোনালোকে নিজে প্ৰথমতে ঠিক কৰি ল'ব লাগিব, থিৰাং কৰি ল'ব লাগিব যাতে আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ'বোৰ দিব, আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ'বোৰ মানে কণ্টিনিউৱাছলি দি যাব পাৰিব, আপোনালোক যাতে ব'ৰ নহয় বা আপোনালোকৰ অডিয়েঞ্চো যাতে ব'ৰ নহয়। আপোনালোকৰ নিজৰ টেলেণ্ট আছে সেই বিষয়টোত আৰু আপোনালোকে সেই বিষয়টো লৈ আপোনাৰ ইউটিউব চেনেলটোকে আগুৱাই লৈ যাব পাৰিব বুলি আপোনালোকৰ নিজৰ ওপৰতে বিশ্বাস আছে। গতিকে সেনেকুৱা এটা টপিক আপোনালোকে চুজ কৰি ল'ব, যিটো টপিকেৰে আপোনালোকে আগবাঢ়ি যাবলৈ পাৰিব। অ'কে, প্ৰথমটো বুজি পালে। এতিয়া ছেকেণ্ডটো হ'ল, ছেকেণ্ডতে আমি কি কৰিব লাগিব, আমি এটা কনচিষ্টেঞ্চি মেইনটেইন কৰিব লাগিব। তাৰমানে আমি আমাৰ ভিডিঅ'বোৰ সদায় আপলোড দিব লাগিব। আমি এলাহ কৰিলে নহ'ব, আমি নিজৰ ওপৰতে বিশ্বাস কৰিব লাগিব। আমাৰ লগত ভিডিঅ' থাকক বা নাথাকক, অকণমান কষ্ট কৰি সদায় সেই কনচিষ্টেঞ্চিটো যদি আমি মেইনটেইন কৰিব পাৰোঁ, তেতিয়াহে আমি আমাৰ চেনেলটোত গ্ৰ'থ দেখিবলৈ পাম। মানে আপোনালোকে ধৰি লওক আজি মন গৈছে ভিডিঅ' এটা দি দিলোঁ, যিকোনো এটা টপিকত দি দিলোঁ, মন নাই বা সময় নাই, যিকোনো ধৰণৰ আমি কিছুমান অজুহাত দেখুৱাই পেলাই ভিডিঅ'জবোৰ নিদিওঁ মাজে সময়ে। মোৰ লগতো তেনেকুৱা হৈছিল। প্ৰথম 2 বছৰে মই কোনো ধৰণৰ ভিডিঅ' দিয়া নাছিলোঁ। এনেই কেতিয়াবা পূজা চাবলৈ গ'লোঁ, পূজাৰ ভিডিঅ' দিলোঁ। এনেই কেতিয়াবা বিশেষ ঠাইত ট্ৰেভেল কৰিবলৈ গ'লোঁ, সেই ভিডিঅ' দিলোঁ। 10 দিনৰ মূৰত, 2 মাহৰ ভিতৰত, এবছৰৰ মূৰত মই তেনেকৈ ভিডিঅ'বোৰ দিছিলোঁ। কিন্তু তেনেদৰে ভিডিঅ' দি থাকিলে আপোনাৰ চেনেল কেতিয়াও গ্ৰ' নহয়। এইটো কথা মনত ৰাখিব। আপোনালোকে সদায় ভিডিঅ' দিব লাগিব আৰু সদায় নহ'লেও 2 দিনৰ মূৰে বা সপ্তাহত 4টাকৈ ভিডিঅ' যদি আপোনালোকে কণ্টিনিউৱাছলি দি যাব পাৰে, তেনেহ'লে আপোনালোকৰ চেনেলটো নিশ্চয়কৈ গ্ৰ' কৰিব। ইয়াত কোনো আশংকা নাই। তৃতীয়তে, আমি যি ভিডিঅ' বনাওঁ সেই বিষয়বস্তুক লৈ আমাৰ যিবোৰ অডিয়েঞ্চ হ'ব, সেই অডিয়েঞ্চখিনিয়ে যাতে আমাৰ লগত সেই ইম'শ্যনছখিনিৰ লগত কানেক্ট কৰিব পাৰে। মানে আপোনালোকে যাতে অডিয়েঞ্চখিনিৰ লগত কথা কয়, কথা নক'লেও ভইচ অভাৰ আমি কেতিয়াবা নিদিওঁ, কিন্তু ভিডিঅ'টোৰ মাধ্যমেৰে, মিউজিকটোৰ মাধ্যমেৰে যাতে আমাৰ অডিয়েঞ্চখিনি আমাৰ লগত কানেক্ট কৰিব পাৰে, সেই ইম'শ্যনছখিনি সেই আমাৰ ভিডিঅ'টোত দিব লাগিব। তেতিয়াহে তেওঁলোকে আমাৰ ভিডিঅ' চাব, আমাৰ ভিডিঅ' সম্পূৰ্ণকৈ চাব, সম্পূৰ্ণকৈ চোৱাৰ উপৰিও আকৌ ৰিপিট কৰি চাব। যেতিয়া আমাৰ ভিডিঅ' কোনোবা এটা অডিয়েঞ্চে সম্পূৰ্ণকৈ চায় আৰু বাৰে বাৰে ৰিপিট কৰি চায় আৰু আমাৰ নেক্সট ভিডিঅ'টো তেওঁলোকে ঘূৰি আহে চাবলৈকে, তেতিয়া আমাৰ লগত এটা কানেকশ্যন বিল্ড হয় তেওঁলোকৰ। আৰু যেতিয়া এই কানেকশ্যনটো বিল্ড হয়, তেতিয়া আমাৰ কমিউনিটিটো ষ্ট্ৰং হয় আৰু কমিউনিটি ষ্ট্ৰং হ'লে আমাৰ ইউটিউব চেনেলটো নিশ্চয় গ্ৰ' কৰিব। আৰু তাৰে মাজতে আৰু 2টা বিষয়বস্তু ক'বলৈ ওলাইছোঁ। এই 2টা বিষয়বস্তু
খুব কমকৈ আমি মন কৰিলেও কথা নাই, কিন্তু তথাপিও মানে কিছুমান ইউটিউবৰ কিছুমান নীতি নিয়ম আছে, সেই যদি আমি পালন কৰোঁ, ইউটিউবৰ নীতি নিয়ম অনুসৰি আমি যদি এটা ভিডিঅ' আপলোড কৰিছোঁ, মোৰ ভাল লগা নাই, মোৰ ভিউজ অহা নাই, 10টা ভিউজ আহিছে, 100টা ভিউজ আহিছে, 500টা ভিউজ আহিছে, মই আশা কৰা মতে ভিউজ অহা নাই, আৰু মই সেই ভিডিঅ'টো যদি ডিলিট কৰি দিওঁ, ডিলিট কৰি উঠি আকৌ ৰিআপলোড কৰোঁ, তেনেকুৱা যদি আমি বাৰে বাৰে কৰি থাকোঁ, তেতিয়া ইউটিউবে আমাৰ চেনেলটো ন'টিচ কৰিবলৈ বন্ধ কৰি দিয়ে, আমাৰ কিবা এটা তেওঁলোকে ডাউট কৰে। গতিকে আমি যাতে ভিডিঅ'জবোৰ ভিউজ কম আহিলেও যাতে সেই ভিডিঅ'জবোৰ ডিলিট নকৰোঁ। তাৰ পিছতে আন এটা বিষয়বস্তু মন কৰিবলগীয়া হৈছে যে আমাৰ ভিডিঅ' দিয়াৰ টাইমিং। আমি আমাৰ টাইমিংটো সঠিককৈ ল'ব লাগিব। প্ৰথম কেইদিন আমি নিজৰ ভিডিঅ'বোৰ ট্ৰাই কৰিব লাগিব। আপুনি নিজৰ চেনেলটোত ভিডিঅ'বোৰ আপলোড দিয়াৰ পিছত তাৰ এনালাইটিক্সত যাব লাগিব। এনালাইটিক্সত যোৱাৰ পিছত আপোনালোকে দেখিব যে তাত আপোনালোকক দেখুৱাই কিছুমান ক্ৰাইটেৰিয়া আছে, তাত দেখুৱাই যে আপোনাৰ অডিয়েঞ্চবিলাক আপোনাৰ কেতিয়া এক্টিভ থাকে, আৰু যেতিয়া আপোনাৰ অডিয়েঞ্চ এক্টিভ থাকে সেই সময়খিনি আপোনালোকে বাছি ল'ব। এতিয়া মোৰ অডিয়েঞ্চ এক্টিভ থাকে দিনৰ 2টা বজাৰ পৰা 5টা 6টা বজালৈকে, গতিকে সেইখিনি সময়ৰ মাজতে মই মোৰ ভিডিঅ'জবোৰ আপলোড দিওঁ। মই মোৰ ভিডিঅ'জবোৰ 3:30 বা 4টাৰ ভিতৰত আপলোড দিওঁ, আৰু সেইখিনিৰ মাজতে মোৰ ভিডিঅ' চলে। আকৌ কিছুমান ভিডিঅ' নচলেও। আচলতে এইটো কথা কোনেও আজিলৈকে গম পোৱা নাই যে ইউটিউব এলগৰিদম কেনেদৰে কাম কৰে। গতিকে তথাপিও আপোনালোকে ট্ৰাই কৰি যাব লাগিব, আৰু তাৰে মাজতে কোনোবা এটা সময় আপোনালোকৰ ইউটিউব ভিডিঅ'ৰ আপলোডৰ লগত আৰু অডিয়েঞ্চখিনিৰ লগত মিলি যাব, কানেকশ্যনটো বিল্ড হৈ যাব, আৰু সেইমতে আপোনালোকে ভিডিঅ'জবোৰ আপলোড কৰি যাই থাকিব পাৰিব। গতিকে মই যিবোৰ মিষ্টেক্স কৰিছিলোঁ, যে মই সদায় ভিডিঅ' আপলোড কৰা নাছিলোঁ, মই যিকোনো বিষয়বস্তুৰ ওপৰত, যেনে কেতিয়াবা ৰন্ধা বঢ়া কৰা কুকিং ভিডিঅ'জ, কেতিয়াবা ক'ৰবাত ফুৰিবলৈ গ'লোঁ তাৰে ভিডিঅ'জ, মানে কোনো ধৰণৰ মোৰ কি বিষয়বস্তুৰ ওপৰত মই ভিডিঅ' দিম কোনো ধৰণৰ ঠিক নাছিল। যি টি ভিডিঅ'জবোৰ দিছিলোঁ, সেইটো এটা আছিল মোৰ প্ৰথম মিষ্টেক। ছেকেণ্ডতে আছিল যে মই ভিডিঅ'জবোৰ আপলোড কৰাত কোনো ধৰণৰ কনচিষ্টেঞ্চি মেইনটেইন কৰা নাছিলোঁ, সেইটো যাতে আপোনালোকে মেইনটেইন কৰে। তাৰপিছত আছিল যে মই ভিডিঅ'জবোৰ ভিউ নাহিলে ডিলিট কৰি দিছিলোঁ, সেইটো মই এতিয়া বন্ধ কৰি দিছোঁ। এতিয়াও মোৰ ভিউজ নাহে, মাজে সময়ে 1-2টা ভিউ আহে, নাজানো কি হৈ যায়, টাইমিংবোৰ নিমিলে। উল্টা পুল্টা টাইমিং হ'লে এনেকুৱা হৈ যায় যে 20টা ভিউ আহি পেলাই ৰখি যায়, 500টা ভিউ আহি পেলাই ৰখি যায়, তেতিয়া মই মাজে মাজে খুব কমকৈ মই ভিডিঅ' বাৰু ডিলিট কৰিছোঁ। গতিকে আপোনালোকে এইটো পইণ্ট বাৰু অপশ্যনেল হিচাপে ৰাখিব পাৰে। গতিকে আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে অকণমান হ'লেও লাভৱান হ'ব, আপোনালোকে অকণমান হ'লেও সাহস পাব, বিশ্বাস পাব যে আপোনালোকেও ইউটিউবত এটা চেনেল খুলিব পাৰে। আৰু কি কি বিষয়বস্তুৰ ওপৰত আপোনালোকক ভিডিঅ' লাগিব সেই বিষয়ে মোক কমেণ্ট ছেকশ্যনত জনাব। মই নিশ্চয়কৈ ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম। যদি আপোনালোকক ভিডিঅ' কেনেকৈ এডিট কৰিব লাগে, কোনটো এপৰ জৰিয়তে ভিডিঅ' এডিট কৰিলে ভাল হয়, কেনেদৰে আপলোড কৰিব লাগে, কেনেধৰণে কেমেৰা ইউজ কৰিব লাগে, কি লাইট ইউজ কৰিব লাগিব, সকলো বিষয়বস্তুখিনি, সকলো ধৰণৰ বস্তু মই আপোনালোকক জনাই দিম। যিখিনি টপিকছ আপোনালোকক লাগিব আপোনালোকে কমেণ্ট ছেকশ্যনত মোক কমেণ্ট কৰি দিব। গতিকে আজিৰ ভিডিঅ'টোত ইমানেই, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিলে। গতিকে বাই বাই, আকৌ লগ পাম।